সুজ ব্লগৰ আনটি ব্লগলৈ আপোনালোকে স্বাগত জনালোঁ। গুৱাহাটীৰ পৰা আহি কালিয়ে পালোঁহি আৰু আপোনালোকে ভাবিবও পাৰে আগৰ ভিডিঅ'টো গুৱাহাটীত আকৌ আজি ভিডিঅ'টো ঘৰত কৈ দিছোঁ আৰু যে আমি গুৱাহাটীৰ পৰা কালি আহি পালোঁহি আৰু এতিয়া গুৱাহাটীৰ দিনটো ঘৰতে আছোঁ। গুৱাহাটীত এটা বিশেষ দৰকাৰ যাবলগীয়া হ'ল আৰু দিনটো আজি মই ষ্টাৰ্ট কৰিছোঁ। তেনেদৰে পাৰ কৰোঁ আপোনালোকে দেখাম, আপোনালোকে চাই যাব আৰু পাছত মেলি আজৰি হ'লোঁ। মা আৰু ভাইটি যোৰহাটলৈ গৈছে, কাৰণ গুৱাহাটীলৈ গৈছিলোঁ, সেই কামটো হ'ল। এতিয়া যোৰহাটত আহি আমি আকৌ যোৰহাটলৈ গৈ তাত ডকুমেণ্টছবোৰ জমা দিব লাগিব। তেওঁলোকে আৰু মা তালৈ গৈছে আৰু অকণমান দেৰি আগত। ঘৰতে আছোঁ এতিয়া বৰ্তমান। বিশেষ কোনো আজিৰ দিনটোত যাবলগীয়া নাই, ঘৰতে সকলোখিনি দেখাম, কি কৰোঁ সেইটো চাই আহিব। আৰু এইফালে কিন্তু চখন ৰ'দ দি আছোঁ, ৰ'দটো ওলোৱা দেখি সেমেকা সেমেক হৈ থাকিলে ভাল নালাগে যিহেতু। মই পাতো আৰু এনে সৰু সুৰাকৈ আপোনালোকক আগত দেখুৱাম বুলি ভাবিলোঁ। মই কেনেকৈ পাতো, যদি মোৰ ভুল হয় আপোনালোকে কমেণ্ট বক্সত প্লিজ কৈ দিব যে এনেকৈ নহয় তেনেকৈ। মই সেইকাৰণে দেখুৱাম বুলি ভাবিছোঁ। এনেই আৰু দুযোৰ এযোৰমান ঘৰতে পাতিছিলোঁ, কিন্তু সিমানটো পাৰফেক্ট হৈছে নাজানো আৰু মায়ে পিন্ধিব পৰা হৈছে আৰু যিহে আৰু অকণমান মানে ট্ৰাই কৰিলে চবেই পাৰিব আচলতে। তথাপিও মই নিজে কৰিছোঁ কাৰণে অলপ দেখুৱাইছোঁ, তো ভিডিঅ' চাই হ'ব। যিখিনি মানে দুখন দুটা হেৰিয়ে পাতিছিলোঁ, দুখন চাৰিখনে বেছিটো নহয়, আৰু যিখিনি আগতে পতা সেইখিনি দেখুৱাব নোৱাৰি বাৰু। সেইখিনি ফাৰ্ষ্ট ট্ৰাই কৰিছিলোঁ প্ৰথম যেতিয়া কৰিছিলোঁ তেতিয়া আৰু এতিয়া মই দেখুৱাইছোঁ চাব। এইযোৰ মই পাতিছিলোঁ আজি 2 মাহমানৰ আগত। মায়ে পিন্ধিলে আৰু সিমান মানে পাৰফেক্ট নাই, সিমান যিমান হ'ব লাগে, কিন্তু পিন্ধিব পৰা হৈছে আৰু ঘৰত কৰি মেলি ভাল হয় আচলতে নিজে। মই আগৰ ভিডিঅ'তে দেখুৱাইছিলোঁ মই কেনেকৈ পাতিছিলোঁ মানে দহিটো, আৰু এতিয়া মই আৰু দেখুৱাই দিছোঁ মই চলাই। আৰু এযোৰ আছিলে এই কাপোৰযোৰ মই দেখুৱাইছিলোঁ আজি 2 মাহমান 3 মাহমান আগৰ ভিডিঅ'ত দেখিছোঁ চাগে, দেখিলে গম পাবই চাগে। এইযোৰ দেখিছেনে? এইযোৰ মই পাতিছিলোঁ, তেনেকুৱা হৈছে জনাব দেই। সেইটো ভালেই লাগিছে আৰু মানে কি ফাৰ্ষ্ট ট্ৰাই কৰা ন, যিহেতু অলপটো হ'বই আৰু ইমান পাৰফেক্টকৈ নাজানো, ইউটিউব চাই শিকা আচলতে। আপোনালোকে কৈ দিছোঁ আৰু বেলেগ ফ'কাছ শিকিবলৈ চব আজিকালি পায়েই ন, নোৱাৰিলে কিবা এটা ৰেচিপিয়ে হওক বা কিবা এনেকৈ এনেকুৱা কিছুমান কামেই হওক, সকলোকে এইটো চাৰ্চ কৰি চালে পাই যায় আৰু আজিকালি কিমান চিন্তা কাম কৰিবলৈতো একো হেৰি নালাগে, মানুহ হ'লেও হয় আচলতে তেওঁৰ পৰা শিকিবলৈ বা ইউটিউবটো খুলিলে চব শিকিব পৰা হৈ যায়। আৰু এনেকৈ মই এই মই শিকিছিলোঁ ইউটিউবৰ পৰা চাই ফাৰ্ষ্ট চাই লৈছিলোঁ, তাৰপিছত মই নিজে ট্ৰাই কৰিছিলোঁ। আৰু এতিয়া এইছিলে মুগাৰ এখন চাদৰ হয়, মুগাৰ নহয় টচৰ হয়, টচৰ চাদৰ হয়। আৰু এতিয়া দেখিলেই মই চাদৰখন, আৰু এইখন চাদৰ মই চবতে বহুত ভিডিঅ' দিছিলোঁ,
আচলতে নিজে কৰা কিছুমান মানে কাম দেখুৱাইও ভাল লাগে আনক আৰু কৰিও ভাল লাগে আৰু মই কৰা বস্তুৰ ভিতৰত আৰু এটা বস্তু আছে এনেকুৱা আচলতে বনাই ময়ো বনাই চাইছিলোঁ কিমানটো পাৰ্চেণ্ট হৈছে নাজানো কিন্তু কেনেকুৱা আছে প্লিজ কমেণ্ট বক্সত জনাব তেনেহ'লে চাওকচোন মই কিনো বনাইছিলোঁ এখন দেখিছে নহয় এইখন গ্লাছ হয় একচুৱেলি কিন্তু মই ইয়াত এনেকৈ কাগজৰ এয়া ভালকৈ ওচৰৰ পৰা আৰু এনেকৈ মই ডাঠ কাগজ কাটি এনেকৈ লগাই দিছিলোঁ আৰু এনেকৈ বাউণ্ডেৰীটো মাৰি দিলোঁ আৰু ইয়াত মানে কাটি ফুলটো ইউটিউবতো চব আছে আৰু মই কালাৰ বনাই দিলোঁ তাৰপিছত এইটো আৰু এনেকৈ এটা বনাইছিলোঁ এনেকৈ বনোৱা ধেৰ আছে আপোনালোক দেখুৱাম বাৰু লাহেকৈ এইটো কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব ভাল লাগিছেনে নাই আজৰি সময়ত আচলতে এনেকুৱা কৰি আছিলে ভালেই লাগে ন জনাবচোন এনেকৈ কোনে বনাইছে প্লিজ কমেণ্টত জনাব তেনেহ'লেতো আচলতে কৰি ভাল পোৱা কামবোৰ এনেকৈ আজৰি সময়ত উলিয়াই ল'বচোন কৰি চাব কিমান মনটো আচলতে ভাল লাগে আৰু কিছুমান মানে কথা পাহৰি থাকিব পাৰি আচলতে ভাল লগা কামবোৰ কৰিলে নহয় জানো আৰু মই বনোৱা এখন কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত জনাব আচলতে আজৰি টাইম পালে মই এনেকুৱা কিছুমান বস্তু বনাই থাকোঁ আৰু আপোনালোকক আৰু কি বনাইছোঁ মই দেখুৱাম বাৰু লাহে ধীৰে আজিলৈ ইমানেই দেখিলে আৰু প্লিজ কমেণ্টত জনাব এইটো কেনেকুৱা লাগিছে আৰু প্লিজ বনাইছোঁ এতিয়া মই দুপৰীয়া ভাত সাজ খাব লৈছোঁ আৰু ইফালে ডিম আমলেট কৰি লৈছোঁ আৰু ইফালে ইয়াত মটৰ আলু ভাজি আৰু ইফালে সৰু মাছ আছিলে সৰু মাছ চলি মেলি ভাজি লৈছোঁ ইফালে ভাত দাইল চাইল একো লোৱা নাই আৰু লগত নহ'লে খাই লওঁ আজি এনেকৈ খাইছোঁ আৰু মাহঁতো যেতিয়া নাই আৰু ঘৰত কোনো নাথাকিলেও খোৱা বোৱাবোৰ অকণমান জানেই চাগে টুকটাকি খাব পাৰি আৰু নহয় জানো মাহঁত থাকিলে মেলিলে আৰু সকলোখিনি থাকে আৰু দাইল চাইল লগতে মিলাই